আপোনালোকে জানেনে আপোনালোকৰ মাতৃ-পিতৃ এজন দেৱ, এজন ভগৱান, এজন ভগৱানতকেও ওপৰত আপোনালোকে জানেনে? গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকক কওঁ যে আপোনালোকে যদি জীৱনত উন্নতি কৰিব পৰা নাই এতিয়ালৈকে তেনেহ'লে নিজৰ মাতৃ বা পিতৃক আপোনালোকে শুই উঠিয়ে কৰক এটি কাম আপোনালোকৰ ভৱিষ্যত, আপোনালোকৰ জীৱন সুন্দৰ হৈ যাব, সুখ হৈ যাব। আপোনালোকৰ দৰিদ্ৰ ঘৰখনত কেতিয়াও নাহে। কাৰণ মাতৃ আৰু পিতৃ হৈছে দেৱতুল্য। গতিকে আপোনালোকক কওঁ যে মৰ্ণিং আপোনালোকে শুই উঠি প্ৰথমে আপোনালোকৰ মাৰ হাতেৰে বা দেউতাকৰ হাতেৰে আপোনালোকে মিঠা বস্তু খাব। যদিও আপোনালোকৰ মা-দেউতা ওচৰত নাই বা আপোনালোকৰ মা-দেউতাও নাই, তেতিয়াহ'লেও আপোনালোকে নিজৰ মাতৃ-পিতৃৰ নাম লৈ আপোনালোকে মিঠা বস্তু নিজৰ মুখত দিব শুই উঠি। তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যত লগতে আপোনালোকৰ দিনটো শুভ হৈ যাব, মিঠাময় হ'ব। আপোনালোকৰ দৰিদ্ৰ ঘৰখনত নাহে। লগতে আপোনালোকক কওঁ যে আপোনালোকে যদি মৰ্ণিং মিঠা বস্তু খাব নোৱাৰে, তেওঁ আপোনালোকে যদি ক'ৰবালৈ ওলাই যায়, তেতিয়াহ'লেও আপোনালোকে নিজৰ মাতৃ-পিতৃৰ যদি ভৰিকেইখন যদি আপোনালোকে স্পৰ্শ কৰে বা সেৱা লয়, তেওঁ আপোনালোকৰ ভৱিষ্যতটো উজ্জ্বল হৈ যাব। কাৰণ মাতৃ-পিতৃ হৈছে দেৱতুল্য। মাতৃ-পিতৃৰ চৰণতে আছে বিশ্ব ব্ৰহ্মাণ্ড। গতিকে মাতৃ-পিতৃ নাথাকিলে আমি এইখন সংসাৰত আহিব নোৱাৰিলোঁ হয়। গতিকে বন্ধু-বান্ধৱীসকল নিজৰ মাক, নিজৰ পিতৃক আপোনালোকে দেৱতুল্য বুলি ভাবক, ভগৱান বুলি ভাবক। তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যত, আপোনালোকৰ জীৱনটো উজ্জ্বলময় হ'ব। কেতিয়াও আপোনালোকৰ ধন, ধান অভাৱ নহয়। আপোনালোকে সদায় সুখী জীৱন হিচাপে বসবাস কৰিবলৈ পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে মই কোৱা এইখিনি নিয়ম জীৱনত কৰিবই।